নমস্কাৰ প্ৰিয় দৰ্শক। তামিলনাডুত যোৱা 1967 চনৰ পৰা DMK আৰু ADMK বুলি দুটা পাৰ্টিয়ে ৰাজত্ব কৰি আহিছিল। কোনো 5 বছৰ ADMK, কোনো 10 বছৰ DMK, এনেকৈ সলনি হৈ এই দুটা পাৰ্টিয়ে ৰাজত্ব কৰি আছিল। কিন্তু হঠাৎ এনেকুৱাকৈ এটা মানুহ এন্ট্ৰি মাৰে যেন নায়ক ফিল্মৰ অনিল কাপুৰহে, আৰু এয়া কোনো নহয় থালাপতি বিজয়। এখেতে এন্ট্ৰি কৰাৰ সময়ত আমাৰ তামিলনাডুৰ যি কালচাৰ আছিল, যে ধুতি আৰু বগা চাৰ্ট পিন্ধা, এই কালচাৰ পৰ্যন্ত নোহোৱাকৈ তেখেতে কোট পেণ্ট পিন্ধি এই ৰাজনীতিত সোমাইছিল। আৰু এই ৰাজনীতিত যেতিয়া তেখেতে জয়ী হয়, এতিয়া তামিলনাডুত এনেকুৱাকৈ পৰিৱৰ্তন হ'বলৈ ধৰিছে, য'ত এনেকুৱা কিছুমান কাম কৰি দেখুৱাই আছে যিবোৰ আচলতে প্ৰশংসনীয়। আৰু মই ভাবোঁ সকলো ৰাজ্যৰ যিবিলাক মন্ত্ৰী আছে, তেখেতসকলে যদি সঁচাকৈ বিচাৰে এনেকুৱা পৰিৱৰ্তন, নিশ্চয় সকলো ৰাজ্যতে কৰিব পাৰিব। আৰু যেতিয়া সকলো ৰাজ্যতে পৰিৱৰ্তন হ'ব, তেতিয়া গৈ আমাৰ দেশখন আগুৱাই যাব পাৰিব। তামিলনাডুত আজি কেইটামান মই প্ৰশংসনীয় কাম, যিকেইটা কাম মই আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু মোৰ ভিডিঅ'ত যিসকলে নতুনকৈ আহিছে তেখেতসকলক অনুৰোধ কৰি কৈছোঁ, মই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক। আৰু লগতে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে শেষত এটা লাইক কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমতে বিজয় থালাপতি ওমেন ছেফটিৰ বাবে এনেকুৱা এটা ফ'ৰ্চ গঠন কৰিছে, যিটো ফ'ৰ্চৰ কাম হ'ল নিশা 12টা বজাতো যদি কোনোবা মহিলা ৰাস্তাৰে খোজকাঢ়ি গৈ থাকে, সেই মহিলাক যাতে একো কৰিব নোৱাৰে, কোনো আঘাত নহয় বা কোনো বিপদৰ সন্মুখীন নহয়, ইয়াৰ বাবে এটা স্পেচিয়েল ফ'ৰ্চ গঠন কৰা হৈছে, যিয়ে ড্ৰোনেৰে হওক বা বাইকেৰে হওক সেই মহিলাজনীক ঘৰলৈ থৈ আহিব লাগিব। গতিকে এই নিয়মটো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাব। দ্বিতীয়তে, স্কুলত যোৱা ছাত্ৰ ছাত্ৰীৰ যিবোৰ বাছত যাব লাগে, তেওঁলোকৰ শৰীৰত যদি ইউনিফৰ্ম আছে, তেনেহ'লে কোনো ছাত্ৰ ছাত্ৰীৰ ভাড়া ল'ব নালাগে। এইটো এটা বৰ ভাল নিয়ম তেখেতে বাহিৰ কৰিছে। লগতে স্কুল, কলেজ, মন্দিৰৰ ওচৰৰ যিমানবোৰ মদৰ দোকান আছিল, এই 1 কিলোমিটাৰৰ ভিতৰত যিমানবোৰ মদৰ দোকান আছিলে, সকলোবোৰ মদৰ দোকান বন্ধ কৰি দিছে। তামিলনাডুত এতিয়া তেখেতে কেইদিনমান আগতে এটা ৰেলীও বাহিৰ কৰিছিল, য'ত ড্ৰাগছ ফ্ৰী কৰাৰ বাবে এটা ৰেলী বাহিৰ কৰিছিল। এই ৰেলীটো বহুত সংখ্যক মানুহ, বহু কিলোমিটাৰ তেওঁলোকে খোজকাঢ়ি আগবাঢ়ে। আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে তামিলনাডুত লাহে লাহে এইবোৰৰ যিটো আগতে প্ৰচলন হৈ আছিল, এইবোৰ লাহে লাহে বন্ধ হ'ব। ইয়াৰ আগৰ চৰকাৰে ইতিমধ্যে তামিলনাডুত গুটখা, পান মছলা এইবোৰ বেন কৰি ৰাখিছে। আৰু তাতে আকৌ এই বিজয় থালাপতি আহি আকৌ ইয়াক ভালকৈ শুধৰণি কৰিছে। তৃতীয়তে, তামিলনাডুত যিবোৰ মন্দিৰ আছে, তামিলনাডুত বহুত মন্দিৰ আছে, আপোনালোকে জানে বোধহয়। তামিলনাডুত ইমান মন্দিৰ আছেনে, আপুনি প্ৰায় 1 কিলোমিটাৰ গ'লেই এটা এটা মন্দিৰ পাব। আৰু এই মন্দিৰবোৰৰ যিবোৰ চান্দা, মানুহে দান কৰা যিবোৰ টকা, এই টকা আগৰ চৰকাৰে কিছুমান কমপ্লেক্স বনাইছিল বা কিছুমান মল বনাইছিল, সেইবোৰৰ টকাৰে চৰকাৰে ৰাইজৰ বাবে কাম কৰা এটা নিয়ম বনাইছিল। কিন্তু এই বিজয় আহি এই নিয়মটো শুধৰাইছে। এই নিয়মটো এতিয়া কৰিছে যে মন্দিৰৰ টকা মন্দিৰৰ কামতেই ব্যৱহাৰ হ'ব, ইয়াৰ টকা চৰকাৰক নালাগে। গতিকে ইয়াৰ পৰাও মানুহে বহুত প্ৰশংসা কৰি আছে বিজয়ক। লগতে VIP কালচাৰ, মেইনটো আমাৰ গোটেই দেশৰ ডাঙৰ প্ৰব্লেম হৈছে VIP কালচাৰ। আৰু এই VIP কালচাৰে আমাৰ গোটেই ভাৰত দেশখনেই যিটো পথত উন্নতি কৰিব লাগিছিল, এই পথত উন্নতি কৰিব পৰা নাই, মাত্ৰ এই একমাত্ৰ কাৰণৰ বাবে। বিজয় থালাপতি আজি গাড়ী লৈ যায়, কোনো ৰাস্তা বন্ধ নহয়, কোনো ৰাস্তা নৰখে। যেনেকৈ জনসাধাৰণ গৈ থাকে, তেনেকৈ সেই ৰাস্তাৰে বিজয় থালাপতিৰ গাড়ী যায়। লগতে সকলো ধৰণৰ ডাঙৰ ডাঙৰ অফিচত CCTV কেমেৰা লগোৱাৰ তেখেতে কথা কৈছে। কাৰণ এই যিখন তামিলনাডু, এই তামিলনাডুখন কৰাপশ্যন মুক্ত কৰিব লাগে। তেখেতে এনেকুৱা কিছুমান নাম্বাৰো জাৰি কৰিছে যে কোনোবাই যদি ঘোচ ল'ব খোজে বা ঘোচ লয়,
তেনেহ'লে তুৰন্ত সেই নাম্বাৰত ফোন কৰি আপোনালোকে তাৰ বিষয়ে কমপ্লেইন কৰিব পাৰিব আৰু কিছুদিনৰ ভিতৰতে ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব। গতিকে এইবোৰ কাম আচলতে সৰু সৰু কাম, আৰু সৰু সৰু কাম ষ্টাৰ্ট কৰাৰ পিছতেই আমি ডাঙৰ কামলৈ আগুৱাই যাব পাৰোঁ। এইবোৰ সৰু সৰু কথা যেতিয়া আপোনালোকৰ যিকোনো ৰাজ্যত যেতিয়া গ্ৰহণ কৰা হয় এইবোৰ কাম কৰাৰ সিদ্ধান্ত, তেতিয়াই এখন ৰাজ্য উন্নতিৰ পথত আগুৱাই যাবলৈ সেই প্ৰথমটো খোজৰে আচলতে দৰকাৰ। আৰু কিছুমান এনেকুৱা কাম কৰিছে যিবোৰ কাম খুবেই প্ৰশংসনীয়, যেনেকৈ চৰকাৰী হস্পিটেলত যিসকলে ল'ৰা ছোৱালী জন্ম দিব তেখেতসকলৰ বাবে 1 গ্ৰাম সোণৰ তেখেতে ব্যৱস্থা কৰিছে। লগতে বিয়াৰ বাবে কিবা এটা ইঞ্চুৰেঞ্চৰ তেখেতে ব্যৱস্থা কৰিছে। লগতে যিমানবোৰ মন্ত্ৰী MLA আছে এই মন্ত্ৰী MLA সকলক তেখেতে আহ্বান কৰিছে যে ল'ৰা ছোৱালীবোৰক যাতে চৰকাৰী স্কুলত পঢ়ায়। ইতিমধ্যে 2-3জনে চৰকাৰী স্কুলত নামভৰ্তি কৰোৱাইছে। আৰু এই কামটো আচলতে খুবেই প্ৰশংসনীয়। যেতিয়ালৈকে আমাৰ নিজৰ মন্ত্ৰী MLA ল'ৰা ছোৱালী বা তেখেতসকলৰ যি ফেমিলি মানুহ, এই মানুহবোৰ যেতিয়া চৰকাৰী স্কুলত নপঢ়ে তেতিয়ালৈকে আমাৰ চৰকাৰী স্কুল কেতিয়াও উন্নতি নহয়। আৰু তামিলনাডুৰ চৰকাৰী স্কুলৰ যি অৱস্থা, এয়া খুবেই আচলতে প্ৰশংসনীয়। মোৰ ল'ৰা আজি 11 বছৰ হ'ল আৰু এতিয়া ক্লাছ 6ত পঢ়ি আছে, আৰু তামিলনাডুতে পঢ়ি আছে, তামিলনাডু মিডিয়ামতে পঢ়ি আছে। কোনো এটা বস্তু কিনাৰ আপোনাৰ দৰকাৰ নাই, বেগৰ পৰা ইউনিফৰ্মৰ পৰা কিতাপ বহি সকলোবোৰ এই স্কুলৰ পৰাই দিয়ে। গতিকে যি কাম তামিলনাডুৰ চৰকাৰে কৰি আছে, এই কাম যেতিয়ালৈকে অন্য ৰাজ্যত নকৰে তেতিয়ালৈকে এই তামিলনাডু যি তীব্ৰ গতিত বৰ্তমান উন্নতৰ পথত আগবাঢ়ি গৈ আছে, এনেকুৱা উন্নতি কোনো ৰাজ্যই কৰিব নোৱাৰে। আপোনালোকে যিসকল মানুহৰ ঘৰৰ পৰিয়ালৰ কোনোবা যদি তামিলনাডুত আছে, এবাৰ ফোন কৰি সুধি ল'ব যে তামিলনাডুৰ ৰাস্তা ঘাট, তামিলনাডুৰ ঘৰ, আজি ইমান বছৰে মই আজিলৈকে এটা মাটিৰ ঘৰ তামিলনাডুত দেখা নাপালোঁ। প্ৰায় মোৰ 18 বছৰ হৈ যায় তামিলনাডুত। যিয়ে নহওক, এইখিনি জনাবলৈ মই ভিডিঅ'টো লৈ আহিছিলোঁ। যিসকলে নতুনকৈ ভিডিঅ'টোত আহিছে তেখেতসকলক পুনৰ এবাৰ মই অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগ পাম এনেকৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।